ফ্ৰেণ্ডছ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এবাৰ এগৰাকী মহিলাই বিল গেটছৰ ইণ্টাৰভিউ লৈ আছিল আৰু সেই মহিলাগৰাকীয়ে বিল গেটছক সুধিছিল যে আপুনি ইমান ধনী আৰু সফল কেনেকৈ হ'ল। তেতিয়া বিল গেটছে এখন সম্পূৰ্ণ ব্লেংক চেক ইণ্টাৰভিউ লোৱা মহিলাগৰাকীক দিছিল আৰু কৈছিল যে আপুনি যিমান বিচাৰে সিমান এমাউণ্ট লিখক এই চেকখনত। তেতিয়া ইণ্টাৰভিউ লোৱা মহিলাগৰাকীয়ে কৈছিল যে ছাৰ আপুনি মোক ভুল বুজিছে, আৰু তাৰ পিছত মহিলাগৰাকীয়ে চেকখন বিল গেটছক ঘূৰাই দি পুনৰ বেলেগ ধৰণে সেই একেই প্ৰশ্নটো অৰ্থাৎ বিল গেটছ কেনেদৰে ইমান ধনী আৰু সফল হৈছে সেইটো সুধিছিল। আৰু তাৰ পিছত বিল গেটছে কয় যে এই মাত্ৰ আপোনাৰ হাতত অপৰচুনিটি অৰ্থাৎ সুবিধা আছিল পৃথিৱীৰ সকলোতকৈ ধনী ইণ্টাৰভিউৱাৰ হোৱা, কিন্তু আপুনি এই অপৰচুনিটিটো মিছ কৰি দিলে, যিটো মই কেতিয়াও নকৰোঁ। মই ট্ৰাই কৰোঁ আৰু অপৰচুনিটিবোৰক এটা চেলেঞ্জ হিচাপত লওঁ। অৰ্থাৎ ইয়াৰ পৰা আমি এইটোৱে শিকিব পাৰোঁ যে যদিহে আমাৰ হাতত অপৰচুনিটি আহে কিবা এটা কৰি দেখুওৱাৰ, তেতিয়া আমি সেইটো ট্ৰাই কৰিব লাগে। আৰু অপৰচুনিটি আমাৰ প্ৰত্যেকৰো জীৱনত এবাৰ নহয় এবাৰ আহে, কিন্তু আমি বহুতেই ট্ৰাইয়েই নকৰোঁ। গতিকে ট্ৰাই কৰক। যদি এই ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো লাইক কৰি দিব। ভিডিঅ'টো কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাব। আগলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।